নমস্কাৰ, মই গাঁৱলীয়া ছোৱালী নিকি সিং। মই আপোনালোকলৈ লৈ আহিছোঁ এটা ৰেচিপি ভিডিঅ'। আজিৰ ৰেচিপিটো হৈছে অমিতা আৰু অমিতা খাৰ দিয়া, বিলাহী পিটিকা, বেঙেনা পিটিকা, আলু পিটিকা আৰু বুট নৰসিংহ চাটনি আৰু কচু পিটিকা। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে বস্তুখিনি আমি ধুই ল'ম। এতিয়া বস্তুখিনি ধোৱা হৈ গ'ল। অমিতাটো এতিয়া কাটি লওঁ। এয়া চাটনিৰ কাৰণে ৰেডি কৰি থকা হৈছে। ফাৰ্ষ্ট টাইম জুইকুৰা জ্বলাই লওঁ। জুইকুৰা হেঙাৰ পৰিছে। এতিয়া মই কম কমকৈ বস্তুবোৰ পুৰিবলৈ চেষ্টা কৰিম। জুইত পুৰা যিকোনো বস্তুৱে সোৱাদেই বেলেগ নহয় জানো? যেনে বেঙেনা পিটিকা, আলু পিটিকা, বিলাহী পোৰা, যিকোনো বস্তুৱে টেষ্টিটো একদম আৰু বেলেগ আৰু এইটো বুজাই ক'বই নালাগে, আপোনালোকে এইটো জানেই। দালিখিনি পুৰি ল'ম জুইত খাৰ বনাবলৈ। প্ৰথমে এইখিনি পুৰি ল'ব লাগিব ভালদৰে। এয়া এবাটি মই পানী লৈছোঁ, এবাটি নহয় অলপ লৈছোঁ। ইয়াত কলৰ বাকলিখিনি মই ইয়াত দিব লাগিব, তেতিয়াহে খাৰ হ'ব। এইখিনি অলপ সময় ৰাখি থ'ম মই। ৰাখি চাকনি এখনেৰে চেকি ল'ম। অলপ সময় মই এতিয়া ৰাখি দিছোঁ। এখনেৰে চেকি দিম। অলৰেডি খাৰ হৈ গৈছে। এইখিনি আমাৰ খাৰ ৰেডি হৈ গৈছে। এয়া মই অমিতা খাৰ বনাবৰ কাৰণে, অমিতা চব্জিখন বনাবৰ কাৰণে মই কেৰাহীখন পাতি লৈছোঁ। আজি মই জুইতে বনাইছোঁ। জুইত বনালে চব্জি, যিকোনো চব্জিয়ে খাই ভাল লাগে। মাছেই হওক, মাংসই হওক বা চব্জিয়ে হওক। একদম সাধাৰণভাৱে বনাম খাৰ দিয়া অমিতা। আপোনালোকে হয়তো চাই ভাল পাব। দি দিছোঁ এতিয়া
পিঁয়াজ আৰু নহৰু। এতিয়া মই অমিতাখিনি দিম। মই এতিয়া সোৱাদ অনুসৰি নিমখ দিছোঁ। হালধি দিছোঁ। লগতে মই অলপমান জিৰা পাউডাৰ দিছোঁ। জিৰা পাউডাৰ মই প্ৰতিখন চব্জিতে দিওঁ। মই বৰ ভাল পাওঁ খাই। ইয়াত অলপ পানী দিব লাগিব। আমি পানী বেছি নিদিওঁ, অলপ পানী দিম। এতিয়া অলপ সময় সিজিবলৈ দিম। ভালদৰে জুইকুৰা জ্বলাই দিম। সকলোবোৰ চব পুৰি হৈ গ'ল। এতিয়া মই অলপ ঠিক ঠাক কৰি লওঁ, বাকলি গুচাই, যিহেতু পিটিকা বনাব লাগিব। আপোনালোকে চাই থাকক। মই এতিয়া সকলোবোৰ ৰেডি কৰি ল'লোঁ। এইখিনি খাৰ, এয়া মই খাৰ দি দিছোঁ। কালাৰটো বেলেগ হৈ গৈছে, বেলেগ এটা ৰং উঠিছে, কলাৰ নিচিনা। আৰু অকণমান সিজিলেই হ'ব। এতিয়া ঢাকন মাৰি দিওঁ। মোৰ থালিখন ৰেডি হৈ গ'ল। মই খুব সাধাৰণভাৱে বনাইছোঁ ৰেচিপিটো। সদায় আপোনালোকে খায়ে থাকে, বনায়ে থাকে, তথাপিও মই আপোনালোকৰ আগত বনাই শ্বেয়াৰ কৰিলোঁ। আপোনালোকে ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব।